প্ৰাৰ্থনা সেৱকী সমস্ত ভকত ভাগৱতৰে যোগেদি প্ৰভু ভগৱন্তৰ চৰণলৈ এভাগী শৰণীয়া ঘোষাৰে সেৱা ভাগি ওলাইছে আৰু আমিও সেৱকী সমস্ত হৈ প্ৰভু ভগৱন্তৰ চৰণত জনোৱা হৈছে বোলে মই অনাথক দয়া কৰোঁ ব্ৰহ্মাণ্ড দাস বুলি ধৰিবলৈ বিক্ৰৰ সময়ত আঙুলি মুখত কৰোঁ দন্তী নতুনি ধৰকে সচেন্দি দিও চৰণত হে প্ৰভুকে সচেন্দি দিও চৰণত দেৱ বা বৈষ্ণৱ সন্তৰা বৈকুণ্ঠৰ একান্ত শুদ্ধ সাক্ষাৎ সত্যমূৰ্তি ভকত ভাগৱত সেৱকী সমস্তাই এই প্ৰবন্ধকে পুৰা ভক্ত বস্তু আবাহন খানি কৰা কোনে আপোনাৰ স্থিতি কৰা ষ্টাইল গুৰুখণ্ডকে প্ৰতিষ্ঠা কৰা কলা বুলি কোৱা চৰকাৰ সমন্বিতে চাউল মাহ কলকাৰ উপকৰণ সমন্বিত হৈ নৈবেদ্য চলি প্ৰভু ভগৱানৰ স্থান দৰ্শনা কৰায় বিশেষভাৱে তেৰা সমস্যাৰ স্বামী আৰু পিতৃগুৰু সাম বছৰে কৃষি তদুপৰি সেই মৃত আপোনাক শ্ৰদ্ধা শান্তি লাভৰ উদ্দেশ্যে বাসস্থান বৈকুণ্ঠৰ মানৱ কৰাই কলিৰ আশাৰী বৈকুণ্ঠৰ পৰমৰ নাম আৰু পাঠিত শ্ৰৱণ কীৰ্তন কৰাৰ মনে কৰে শীত সেৱা দেশৰ কৰি সেৱাভাগী বনাইছে তেৰা সমস্যাই সেৱাভাগী সোধোৱা দিয়াতে হওক বা দেহ কোনোবাখিনি পৰে যে সৰ্বদুখ কৰ্ম কৰাখিনি বৰ্ধন কৰি তথা শুদ্ধ সেৱা কৰা শুদ্ধ দেৱজনিকা প্ৰভু ভগৱন্তই গ্ৰহণাপন্ন কৰি লৈ সেৱকীৰ মনৰ সদস্যখিনি সম্পূৰ্ণ কৰিবখিনি কৃষ্ণ কৃষ্ণ হৈছে